শুভ সন্ধ্যা বন্ধু-বান্ধৱীসকল, মোৰ এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেইদিনমানৰ আগতে আমি ধেমাজিলৈ বুলি গৈছিলোঁ, বিশেষ এটা কাৰণত। তাৰে ভাইটি এটাই ওচৰতে এডোখৰ খুব সুন্দৰ ঠাই আছে বুলি ক'লে আৰু আমাক তালৈ লৈও গ'ল। ঠাইডোখৰলৈ গৈহে আমি গম পালোঁ যে ঠাইডোখৰৰ নাম হৈছে হাবুং। আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী। ইয়াত এভাগ পবিত্ৰ মন্দিৰ আছে, তাকে আপোনালোককো দেখুৱাবলৈ যত্ন কৰিলোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পাব। তেনে আহকচোন ভিডিঅ'টোৰ যোগেদি মন্দিৰভাগ দৰ্শন কৰোঁ।